তো গাইছ আকৌ এটা নতুন ভিডিঅ' আপোনালোকে চাই আছে দা AS24 ব্লগছ আৰু বৰষুণ দিয়ে আছে অলপ দিয়ে আছে ৰেগুলাৰ তো গাইছ ক'ত গৈ আছে দেখাই আছোঁ ব্লগ তো গাইছ আহিছোঁ ATMত মানে পইচা দিছে ওলাবৰ কাৰণে আহি গ'লোঁ ATMলৈ আৰু গাইছ একদম কি বৰষুণ দি আছে ন মানে কি ক'ম আৰু চাওকচোন ৰাস্তা পদূলি কি হৈ গৈছে এইফালে একদম মানে পিছল পৰা একদম অৱস্থা বেয়া হৈ গৈছে একদম মানে কি ক'ম আৰু তো গাইছ ATM আহিব লগা আছিল আৰু এচি ডাল ঠাণ্ডা লাগি আছে পূৰা এচি লগাই দিছে নেকি তো পইচাটো ওলাই লওঁ চাব নালাগে তো গাইছ পইচা মই ওলাব মানে বজাৰ চজাৰ কৰিব লাগে ন আৰু মাক ফোন কৰিলে এতিয়া কল চল লৈ যাব লাগে বোলে তাকে অলপমান ঘূৰি মেলি যাওঁ কিমান আছে পাছপৰ্টটো পাহৰি গ'লোঁ দেই ওলাব পাৰে দেই ঠিকে আছে দিয়ক বেছি নোলাওঁ পইচা পিন নম্বৰটো পাহৰি গৈছোঁ মানে আকৌ মই মাৰি আছোঁ তো পইচাটো ওলাইকে মা মানে কল চল আনিব দিছে তো তাকে কৰোঁ শ্বেয়াৰ হ'ব ভিডিঅ'টো কি হ'লে পইচা পইচা নিকালা নাম দিয়ক পইচা তো বজাৰত যাওঁ তাৰপিছত লগ পাই আছোঁ অকলে ভিডিঅ' কৰা দিগদাৰ হয় এনেকৈ গাড়ী চলাই আৰু লগত বেছি ভিডিঅ' গাইছ আহি গ'লোঁ ফল মূল দোকানত তো মানে লৈ ল'লোঁ অলপমান কল চল কিবা ল'ব আছিল ল'লোঁ তো গাইছ এতিয়া গৈ থাকোঁ একদম ব্লগ গাইছ বৰষুণো দি আছে অলপ ইমান ভিডিঅ' নকৰোঁ তো গাইছ ডাইৰেক্ট ঘৰত লগ পাই আছোঁ গাইছ আহি পালোঁ দিয়ক ঘৰ বঢ়িয়াকৈ আৰু মানে কি হ'ল বৰষুণটো পালোঁ ৰাস্তাতে এইকাৰণে ভিডিঅ' ইমান নকৰিলোঁ আৰু ঘৰত চাৰ্জ নাই এতিয়া ক'ত চাৰ্জ দিয়ে চাওক পাৱাৰ বেংকত চাৰ্জ দি আছোঁ মোবাইল আৰু চাৰ্জ নাই লাইনটো নাই আৰু সেইকাৰণে কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ অলপ ভিজিলোঁ তো গাইছ কি ক'ব আৰু এতিয়া চাওঁ ভিডিঅ' বনাব পাৰোঁ ন আৰু ভিডিঅ' বনালে বৰষুণ দিয়ে তো চাই লওঁ কি হয় গাইছ তো চাই দিব ভিডিঅ'টো বঢ়িয়াকৈ অলপমান মৰম দিব গাইছ ভিডিঅ' যদি দি আছোঁ ইমান আগৰ ভিডিঅ' কেইটামান দিছিলোঁ তো এইকেইটাত অকণ মৰম দিছে অলপমান তো ইমানখিনি মোৰ কাৰণে বহুত তো গাইছ একেলগে ভিডিঅ' দিলোঁ যে চাই ভাল পাইছে লাইক কমেণ্ট কৰিব গাইছ আৰু যদি এই ভিডিঅ'টোত আপোনালোকে ক'ৰ পৰা চাই আছে এবাৰ প্লিজ গাইছ কমেণ্ট কৰি জনাব যে আপোনালোকে ক'ৰ জেগাৰ পৰা চাই আছে কোনখন ঠাইৰ পৰা চাই আছে ঠিক আছে গাইছ জনাব বুলি আশা কৰিলোঁ আৰু ধুনীয়া ব্লগ আহি আছে কালি চাগে মই ক'ত গৈ আছোঁ এটা জেগাত যাম কালি নহ'লে চাই লওঁ ক'ত যাওঁ কালি যাব পাৰোঁ তো গাইছ আহি আছে জল্দি ব্লগ আহিব বুলি আশা কৰি আছোঁ মই দিবৰ কাৰণে আপোনালোক তো গাইছ ভিডিঅ' চাই থাকিব আহি গ'লোঁ মাৰ লগত বজাৰ কৰিবৰ কাৰণে আমিংগাঁও ফালে আৰু গাইছ যেতিয়া মানে বজাৰ কৰি আছে কিবা কাৰণে সেইটো ভিডিঅ'টো নকৰাকৈ বৰষুণৰ বতৰত বজাৰ কৰিব আহিছোঁ আৰু এই ফল মূল লৈ আছে মানে এই কেনেকৈ বৰষুণ দি আছে মানে